বৈকুণ্ঠৰ মানিকতত্ব স্বৰূপ আজিৰ পৰম বৈকুণ্ঠ ধামত উপবিষ্ট ভকত ভাগৱত আৰু আই মাতৃসকল কণ কণ মইনা মাইনীসকল জয় জয়তে আমি আমাৰ এই দৌতিক তৰফৰ পৰা প্ৰভু ভগৱন্তৰ চৰণলৈ লক্ষ্য ৰাখি আপোনালোক সকলোৰে চৰণলৈ লক্ষ্য ৰাখি ভক্তি ভৰা সেৱা নিবেদন কৰিছো। আমি সকলোৱে জানো আমি ইয়াত কিয় উপস্থিত হৈছো। আমি পুনৰাই কোৱাৰ কোনো প্ৰয়োজন নাই বুলি আমি জানো। আমি সকলোৱে মমাসত এনেকুৱা এটা দিন আমি কোনো কামনা কৰা নাছিলো, কোনো আশা কৰা নাছিলো। তথাপিতো আমি ইয়াত আজি এই দিৱসত উপস্থিত হ'ব লগা হৈছে। আৰু যি কি নহওক ইমান সুন্দৰভাৱে এই অনুষ্ঠানভাৱে আয়োজন কৰিছে আয়োজক কমিটিক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আমি কোনো বিশেষ পাঠে কিবা নামতে নহয়, মাথো হৰিনাম গাই ভাল পাওঁ আৰু এই হৰিনামৰ মাজেদি আমি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছো। আজ্ঞা কৰে ভক্তি, আজ্ঞা নকৰে কাৰ শক্তি। আপোনালোক ভকত ভাগৱতৰ আজ্ঞা ঘিৰি লৈ আমি হৰিনাম গাবলৈ আগবাঢ়িছো। এইখিনি কৰিবলৈ যাওঁতে আমি আগ পাছ বহাত দুটা অনেকখিনি ভুল ত্ৰুটি ৰৈ যাব পাৰে। সকলোখিনি ভুল ত্ৰুটি মাৰ্জনা কৰি প্ৰভু ভগৱন্তৰ চৰণ তলত এগনিকা ঠাই পাম বুলি আশা ৰাখি আৰু আপোনালোক সকলোৰে চৰণ তলত এগনিকা ঠাই পাম বুলি আশা ৰাখি এভাগী মহাপুৰুষৰ ঘোষাৰে আমি সেৱা জনাইছো।
শুনি পালো কৃষ্ণৰ কথা অমৃত
লৈছো নকৰা বাৰণ নকৰা বাৰণ নমুনিত নিৰঞ্জন অন্তহলাত আমি পাপী নাম লৈছো নকৰা হৰি নাম বলৈ হেলা নকৰিবা নকৰিবা অৱহেলা হৰি নাম বলৈ হেলা নকৰিবা নকৰিবা অৱহেলা মুখে লৈ ৰাম নাম এৰিয়া নকম মুখে লৈ ৰাম নাম এৰিয়া নকম মুখে ভৱন বিতৰা বান্ধৈ সুখে ভৱন বিতৰা হৰি নাম লবলৈ হেলা নকৰিবা নকৰিবা অৱহেলা সকলোৱে হৰি নাম লবলৈ হেলা নকৰিবা নকৰিবা অৱহেলা মুখে লৈ ৰাম নাম এৰিয়া নকম মুখে লৈ ৰাম নাম এৰিয়া নকম সুখে ভৱন বিতৰা বান্ধৈ সুখে ভৱন বিতৰা 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 আচলতে আমি এই স্থানত আজি উপস্থিত হ'বলৈ পাইছোঁ আমাৰ শ্ৰদ্ধাৰ কথাইদেউ মন্ত্ৰ গোহাঁই কথাইদেউ তেওঁ চাগে খুব সম্ভৱ উপস্থিত হ'ল নেকি ইয়াত তেওঁ উপস্থিত হৈছে তেওঁ আপোনালোকৰ ওচৰত হৰিনাম পৰিৱেশন কৰিব গতিকে তেওঁকো আমি এই পবিত্ৰ স্থানলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু হৰিনাম লোৱাত যিহেতুকে বাধা নাই সকলোৱে হৰিনাম ল'ব পাৰে কোনো জাতিভেদ কথা নাই আমি সকলোৱে এই স্থানৰ পৰাই হৰিনামৰ দ্বাৰাই পুণ্যাত্মাৰ আমি সদ্গতি কামনা কৰিছোঁ গতিকে সকলোকে আমি হাত চাপৰি বজাই অন্তত সংগত কৰিবলৈ অনুৰোধ জনাইছোঁ নামে পৰম ধৰ্ম নাম গলৰ মণি কৃষ্ণ নামে কৰিব পাৰ ভৱ বৈতৰণী জানি লোৱা মনোভাৱ নামত নাম বিনে মিছা ভৱ মানৱীজন নাম বিনে মিছা ভৱ মানৱীজন এই নামে পৰম ধৰ্ম নাম গলৰ মণি নামে কৰিব পাৰ ভৱ বৈতৰণী জানি লোৱা মনোভাৱ নামত
প্ৰৱেশ আগফালে
শ্ৰীমন্ত শংকৰ মাধৱ দুজনা গুৰু আমাৰ কলিযুগত দি থৈ গৈছে হৰিনাম। কলিযুগত হৰিনামক সেই হেতুকে শ্ৰেষ্ঠ বুলি কোৱা হয় আৰু আমাৰ বিশ্বাস হৰিনাম ল'লে সেইটো মুকুতি পায় আৰু সেই বিশ্বাস অনুসৰি আজি এই পবিত্ৰ স্থানৰ পৰা আমি প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাইছোঁ, আমাৰ পূৰ্ণাত্মাৰ সদগতি কামনা কৰিছোঁ। যিহেতুকে কলিযুগত হৰিনামক শ্ৰেষ্ঠ বুলি কোৱা হয়, হৰিনাম ল'লে হেনো মুকুতি পায়, সেই হেতুকে আমি মুখাৰ মাজেৰে আমি গাবলৈ চেষ্টা কৰিছোঁ। হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে ৰাম ৰাম হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে ৰাম ৰাম ভকতৰ সংগলৈ যাবা মুখে হৰি নাম ল'বা ভকতৰ সংগলৈ যাবা ৰাম মুখে হৰি নাম ল'বা পূৰ্ণ হৈব ভকতৰ ভগৱান ভকতৰ ভগৱান ৰাম ৰাম হৰি যাৰ হৃদয়ৰ মাজে কি কৰিব পাৰে বান্ধৈ কলি মহাৰাজে। কৃষ্ণ গুৰুদেৱ ৰাম